প্ৰথমে মই নাজমিনে আপোনালোক সকলোকে আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ এটা নতুন পিঠা ৰেচিপি। আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া ডাঙৰ কাপৰ জোখেৰে 1 কাপ চাউলৰ গুড়ি লৈছোঁ। 2 চামুচ ৰুকি লোৱা নাৰিকল দিছোঁ। ডাঙৰ চামুচেৰে 1 চামুচ চেনি দিছোঁ আৰু কেইটামান কিচমিচ কাটি দিছোঁ। আৰু এতিয়া অলপকৈ গাখীৰ দিছোঁ। গাখীৰটো পাতলকৈ দিব লাগিব যাতে ডোটো ঢিলা হৈ নাযায়। আৰু ইয়াত মই বিটৰ ৰস এড কৰিছোঁ। বিটৰ ৰসটো অপচনেল হয়, আপোনালোক ইচ্ছা থাকিলে দিব পাৰে বা নিদিলেও কোনো কথা নাই। এতিয়া কেইটামান কঁঠালৰ পাত লৈছোঁ আৰু ভালদৰে ধুই লৈছোঁ। ভিডিঅ'ত দেখুওৱা ধৰণে পাতটো এনেকুৱা আকৃতিৰ কৰিব লাগিব। এতিয়া বিটৰ ৰস এড কৰা গুড়ি দিছোঁ অলপ আৰু বগা কৰি থোৱা গুড়ি অলপ দিছোঁ যাতে দেখাত ভাল হয়। এয়া দেখিছে গোটেইকেইটা পাততে পিঠাগুড়ি ভৰোৱা হৈ গ'ল। এতিয়া 10 মিনিটৰ কাৰণে ভাপত সিজিব দিম। মই ৰাইচ কুকাৰত দিছোঁ, আপোনালোকে প্ৰেছাৰ কুকাৰতো দিব পাৰে। এতিয়া 10 মিনিট পিছত মোৰ পিঠা ৰেডি হৈ গ'ল। এতিয়া অলপ সময় ঠাণ্ডা হ'বলৈ দিছোঁ। এয়া দেখিছে পিঠাটো ভালদৰে সিজি উঠিছে আৰু দেখাতো ধুনীয়া হৈছে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।